আপোনালোকে জাষ্ট অলপ টাইমৰ বাবে এইটো ইমেজিন কৰি চাওক যে আমাৰ এই পৃথিৱীখনত ছানডে বুলি কোনো এটা দিন নাই, ছানডে বুলি কোনো এটা যদি ছুটি নাথাকে, সদায় জাষ্ট কাম আৰু কাম, তেতিয়া কেনেকুৱা লাগিব? ৱেল, ইমেজিন কৰিয়ে বেয়া লাগিছে নহয় জানো? বাট লাকিলি আমাৰ এই পৃথিৱীখনত ছানডে বুলি এটা দিন আছে আৰু ছুটিও আছে। চ' পৃথিৱীৰ সেই ফাৰ্ষ্ট ছানডেটো ছুটি হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল আৰু ছুটি হিচাপে ছানডেটোকে কিয় ধৰি লোৱা হ'ল জানো আহক। চ' ছানডে বাকীবোৰ দিনৰ দৰে এটা নৰ্মেল দিন আছিল, বাট এই বস্তুটো চেঞ্জ হ'ল ৰমান এম্পায়াৰত। ৰমান এম্পায়াৰত আগৰে পৰা সূৰ্য আৰু সূৰ্যৰ পোহৰক বহুত বেছি ইম্পৰ্টেণ্ট দিছিল। যিদিনাখন ৰ'দ বেছিকৈ দিছিল তেওঁলোকে সেই দিনটোক ভগৱানৰ দিন বুলি কৈছিল, মানে লৰ্ডছ ডে বুলি কৈছিল, আৰু তেওঁলোকে ৱৰ্শ্বিপ কৰিছিল, প্ৰেয়াৰ কৰিছিল। আৰু তাৰ পাছত 7 মাৰ্চ 321 AD-CE টাইমত কনষ্টেণ্টাইনে এটা এনাউন্সমেণ্ট কৰিলে যে সূৰ্যৰ ৰ'দ যিদিনাখন বেছি হ'ব সেইদিনাখন মানুহে কাম কৰিব নালাগে, ছুটি ল'ব আৰু ঘৰতে প্ৰেয়াৰ কৰিব। আৰু সেইটোৱে আছিল ৱৰ্ল্ডৰ ফাৰ্ষ্ট ছানডে, যিটো হলিডে হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। আৰু তাৰপিছত লাহে লাহে চাৰ্চবোৰতো সেই ছানডেটোৱে ৱৰ্শ্বিপ ডে হিচাপে ডিক্লেয়াৰ কৰা হ'ল। আৰু তাৰপাছত লাহে লাহে ৱৰ্ল্ড ৱাইড ছানডেটো মানুহে এজ এ হলিডে হিচাপে একচেপ্ট কৰিলে। আৰু আমি জব কৰোঁ বা বিজনেছ কৰোঁ, সেই ছানডেটোৰ বাবে আমি আজিও স্পেচিয়েলি ৰৈ থাকোঁ, নহ'লে ছানডে নাথাকিলে আমাৰ ফেষ্টিভেলৰ বাহিৰে আৰু কোনো বেলেগ হলিডে নাথাকিলে হয়।